ভাইরাস 1 কিলোমিটার আছে আৰু 1 কিলোমিটার আছে মনত আছে না আছে নেউলা তোৰ আছে বাকি মনত আছে না আছে আৰু কালা কত গেল কালা ইফালে মই জিনকে দিয়া দিছো সিনকে কৰবি কামটো গম পাইছ না এতিয়া নিজৰ কামত লাগি যা নেউলা তই ৰেডি তই যা আগত Hey, sexy lady. ভণ্টি ক'ত যাবা তুমি নামি আহা না বহুত দূৰলৈ যাব লগা আছে নাই বাহিৰলৈ ওলাব নোৱাৰো কৰোনাৰ চিজন তুমি যদি এতিয়া ওলাই আহা জীৱনত নেদেখা বস্তু বহুত দেখা পাবা মই কি চাই আছো Yeah, baby. টপ মাল ন ধুনীয়া এই কালা এটৰ ভৰি ধৰ এটা নহয় বিশ্বাস নাই মোৰ আছে বিশ্বাস এতে নহয় হাত দুখান দি এতে ধৰ এতে এই কালা উঠছোন কালা 1 মিনিট উঠছোন তই অলপ সাইডত যা এই জানা দুটা তহঁতে ইয়াক দাঙি ফেলে জংঘলৰ মাজত খেল থৈ দি যা দেৰি কৰবি যা বল দেনে ওলা তালি মাৰ আবে কলা কাটটোৰ কৰ পৰা ওলাল বাপু আত্মা মাছ বেপাৰী পেলচিমা মাছ বেপাৰী ইমান হেণ্ডচাম তই যদি মাছ বেপাৰী আমি ডমলা বেপাৰী ডন ঢালামি বাবুহাত বহুত হাল্লা কৰিছে মনে মিঠা এই 1 মিনিট কলা গাঁৱৰ তোক আমাৰ ঠিকনাটো দিল আমি হৈছো এই অঞ্চলৰ বিখ্যাত চুৰ মানে আমি টটৰ টেম্পুখন চুৰ কৰিছো তই ইয়াৰ পৰা যাবা পাৰা মই কিংকে যাম তহঁতে টেম্পুখন চুৰ কৰিলি বাবু কালা ইয়াৰ কৰি থালা সোমাই দি মন নহয় গেছি দে চাইলেণ্ট শুন এতিয়া আমি এতিয়া গাড়ীখন নি বাহিৰত বিক্ৰী কৰিব লাগে গম পাইছা না বিক্ৰী কৰি পেলাই তহঁতক পইচা দিম তহঁতে চিন্তা কৰিব নালাগে অ'কে আৰু পইচা হৈছে ভাগাৰ পাছত আমি ইয়াৰ পৰা নাপাত্তাই থাকিব লাগিব পুলিচে বিচাৰি দিব পাৰে ঠিক আছে তহঁতে এতিয়া যা মই বিক্ৰী কৰি পইচা দিম যা নেউলা ব'ল আমাৰ ভাইরাস কিবা হলে মই নামি চাও নেউলা আকৌ নাই চাকা ঠিকে আছে এই তেল শেষ হৈছে নেকি তেলৰ ফুটাটো নাই দুখনে দে এই পেলচিমা তেল ফুটা আগত থাকে পিছত থাকে ঐ নেউলা তেল শেষ হৈছে এই পেলচিমা মাছ বেপাৰী তুই তেল ভৰাবা নোৱাৰে গাড়ীখনত কাৰ গাড়ী নিলো এখন এতিয়া বা তেল ডিপু কিমান দূৰত আছে সেইটোৱেতো হৈছে ডাঙৰ কথা নেউলা আপি এটা আছে কতেই এইটো এটা কাম কৰো তেল ডিপুটো কিমান দূৰত আছে তাই সুধো আৰু অলপমান লেভেলো মাৰো সেইটো কৰিলে ভাল হ'ব বলক বাহিৰতা থেপচি 1 মিনিট ইফালে হা ডিপু কিমান দূৰত আছে দাদা 1 কিলোমিটাৰ দূৰত আছে নেউলা দাদা কৈছি মই নাপায় দাদা ক'ব মই তোমাৰ স্বামীৰ বয়সৰ কি কৈছে এইবোৰ চামনিয়া এই পৃথিৱীত যিমানবোৰ ডেকা ল'ৰা আছে আচলতে চব ডেকা ল'ৰাকে তোমালোকে নিজৰ বিয়া বুলি ভাবিব লাগে মানে বয়ফ্ৰেণ্ড বুলি ভাবিব লাগে তেতিয়া কমচে কম যিমানবোৰ ল'ৰা আছে কোনো এজন ল'ৰাৰ মোবাইলৰ হোৱাটছআপত দুখৰ ষ্টেটাছ নাহিল হয় মোৰো নাহিল হয় আৰু এৰো নাহিল হয় মই এজনী ছোৱালী হৈ ইমান ল'ৰাক ভাল পাব পাৰিম নেকি এই মহাভাৰত চনাই এই পাক্কা মহাভাৰত চনাই মহাভাৰতত যদি চানিয়ে যদি আকমাখা যদি ল'ৰাক যদি প্ৰপ'জ দিব পাৰে তুমি কিয় নৰা চানি নাই নেকি তে কোন আছে সৰুতে মায়ে কৈছিল মিয়াখালী খাইছিল নেকি এই মিয়াখালী পৰা তোৰ আপোনাৰ লগত বিয়া আহিছিল পাগলা হৈছে নেকি হ'ব দে মনে মিঠা ফোন এটা আহিছে 1 মিনিট থেপচি ফোন এটা আহিছে তোমাৰ লগত মোৰ এটা প্ৰাইভেট কথা আছে অকণমান ৰ'বা हेलो हाँ पिताश्री हाँ तो हाँ हमको पता नहीं है हम एक जंगल में फंस गया है पता नहीं दिस रोड का नाम हाँ रोड का नाम ठीक है मालूम करता हूँ तेप्सी दिस रोड का नाम क्या है दादा टीका पता है हाँ पिताश्री दिस रोड का नाम टीका फोटा आई मीन कोटी फोटा है हाँ आप अभी के अभी हेलीकॉप्टर पर तेल भेज दीजिए पूरे के पूरे 1 लीटर हाँ ठीक है हाँ আপোনাৰ হেলিকপ্টাৰ আছে নেকি মোৰ হেলিকপ্টাৰ 4খন মানে 4খন 60টা জায়গাত আছে আৰু মোৰ গাড়ীটো ঘুনবে নৰি অকণমান গাড়ী মোৰ তেতিয়া হলে ভঙা টেম্পুখন কিয় লৈ আহিছে এখন টেম্পুত মোৰ দেউতাই মোৰ মাক পলাই আনিছিল সেইবাবে মই প্ৰতিজ্ঞা কৰিছো মই যেতিয়াক লাগি কোনবা এটা আপিক এখন টেম্পুত পলাই আনিবা নৰো তেতিয়াক লাগি মই এখানে চলাম
তাৰ মানে আপোনাৰ টকা বহুত আছে আমাৰ ঘৰত টকা আছে টকাৰ অভাৱে নাই আমাৰ ঘৰত মানে মুটিলেও টকা ওলাই হাগিলেও টকা ওলাই টকাই বাই দ্য ৱে তোমাৰ নামটো মোৰ নাম কাজল আপোনাৰ মোৰ নাম অমৰেশপুৰী আৰু ইয়াৰ নাম সৰ্বানন্দ এতিয়া কোৱা মোক ভাল পাবা না পালো হয় মোৰ যে মোবাইল নাই মোবাইলটো সৰু কথা তুমি কিবা ডাঙৰ বস্তু লাগে যদি কোৱা এই নেওলা 1.5 কোটি টকা মোবাইলটো দি দে বেল থিমুৱা কৰপা দিম থাবাজি মালে মাংস যে মাৰিছিলি সেইকাৰণে মোবাইলটো বন্ধ ৰাখছি নাই নেওলা ইয়াৰ ওপৰত মোৰ বিশ্বাস আছে মোৰ ডায়মণ্ডৰ মোবাইলটো একে দিম তই মোক কৈ লাভ নাই এইটো লোৱা এইটোৰে মই কি দেখা পাম তুমি নজনা নেকি প্ৰেম যে অন্ধ এই মোবাইলটোৰ দাম 1.5 কোটি টকা ইয়াৰ যিখন ভঙা গ্লাছ দিছে না সেই গ্লাছখন হীৰাৰ হয় হীৰা অনলি হীৰা এটা কাম কৰা এতিয়া তুমি যোৱা মই তোমাক কণ্টেক্ট কৰিম যোৱা মইনা যোৱা হৰবা হেলিকপ্টাৰ চাউণ্ড আছে আমি জানো তাইতো নাজানি মনে মিন থাক হেলিকপ্টাৰখন চালো হয় শুনা কাজল হেলিকপ্টাৰৰ বতাহটো বৰ বেয়া হয় বহুত ডেঞ্জাৰ হয় তোমাৰ চুলি এডালকৈ ছিঙি যাব যদি তোমাৰ টাকলা হ'বৰ ইচ্ছা আছে তুমি থাকিব পাৰা না কি হৰবা ঠিক আছে বাৰু মই যাওঁ দিয়া দেউতা আৰু কথা আছে গুড গাৰ্ল যাওঁ নেওলা গেছি না কিছু দে এতিয়া এটা কাম কৰ গাড়ীখন ঠেলো যা মোৰ বহুত ভাগাৰ লাগছি মই নৰো ঐ মোৰ এডলা হাৰা টিঙিতকৈ কোবাই দিছে ভাই মইতো কৰা কোনো বুদ্ধি নৰো এইটো ফাল্টুমি কৰা যা ঠেলো ঠেপচি কাজল কিমান মনত পৰিল দেচোন কো ইমান যে সদৰকে মাতলি যোৱাকালিৰ পৰা মোৰ ঘৰত দেউতা নাই হৈছে যা হৈছে খাটাং বাইবেল কাবাক পলাই নিছি নাপায় সৰবা তেনেকৈ ক'বা নাপায় তুমি বেয়া নাপাবা আচলতে ইয়াৰ দেউতাকৰ এদিন হঠাৎ নাপাত্তা হৈ গৈছিল আৰু পিছত অনুসন্ধান কৰোঁতে গম পোৱা গ'ল দেউতাকে তিৰি এটা পলাই নিছিল আৰু সেই তিৰিটো ইয়াৰে গাৰ্লফ্ৰেণ্ড আছিল তুমি বেয়া নাপাবা সেই দুখতে এনেকৈ কৈছিল নকপি মোৰ দেউতাই বেলেগৰ গাড়ী চলায় কিন্তু যোৱাকালিৰ পৰা দেউতাৰ খবৰে নাই ক'ৰবাত মাল চাল খাই পৰিছে বোলে তুমি চিন্তা নকৰিবা দেউতাৰে অহাকালি ঘৰত আহি যাব মই মোদীক ফোন কৰি দিম মোদীৰ লগত মোৰ বহুত হাত আছে চিন্তা নকৰিবা তুমি ঠিক আছে এতিয়া তুমি যোৱা কিন্তু মোৰ দেউতাক কেনেকৈ চিনি পাবা সেইবোৰ তুমি চিন্তা কৰিব নালাগে দেউতাক মই দেখিলে চিনি পাম এতিয়া তুমি যোৱা নেওলা আজি আৰু কি হ'ল ইমান যে দৰকাৰ মাতছি আজি মাক পলাই গৈছি তই মই ঠিক ভাবছা মইতো ভাবছিলো আহিছে আজি আৰু কি হ'ল ইমান যে দৰকাৰ মাতছা দেউতাক পাই গ'লো কি আজি নিজে ঘৰ পাইছে দেউতা দিছ ইজ ছাৰপ্ৰাইজ আচলতে দেউতাক আমি বাংলাদেশত পাইছিলোঁ দেউতাৰে মানে তিৰি এটাক পলাই নিছিল তাৰপিছত দেউতাক আমি ইনজেকশ্যন দি এয়ালৈ লৈ আহিছোঁ তোমাক ক'ব খোজা নাছিলোঁ কিন্তু ক'ব লগা বাধ্য হৈ গ'লোঁ ঠিক আছে ব'লা দেউতাৰ লগত চিনাকি কৰি দিম নাযাওঁ নেকি নকৰা ব'লা বল চাহ কাপ খাই নে দেউতা মাজনী ঐ তহঁতে মোক কিয় থাকছে আমি মোক দেখাব নোৱাৰোঁ দেউতাৰে এজন মস্ত পাপী মানুহ তহঁতক ক'ৰবাত দেখা লাগছে টিকটকত দেখছি বোধাই মাজনী ইহঁত দুয়ে টেম্পুখন চুৰ কৰিছি আৰু মোক জংঘলৰ মাজত পেলাই থৈ গৈছে বেহুচ কৰি মিছা কৈছি দেউতাৰে পাক্কা মিছা কৈছি দেউতাৰে আমি বাংলাদেশত উদ্ধাৰ কৰিছোঁ দেউতাৰে তিৰি এটা পলাই নিছিল আৰু ফুল পকা আহিছে ইনজেকশ্যন দিছোঁ না বিশ্বাস কৰা তুমি দেউতা নীলা ৰঙৰ আছিল নেকি মাজনী নীলা 1 মিনিট চাইলেণ্ট দুয়ো চাইলেণ্ট আকাশত নৰেন্দ্ৰ মোদী হাই ফ্ৰেণ্ডছ বহুদিনৰ মূৰত ভিডিঅ' এটা বনালোঁ লকডাউনৰ কাৰণে আমি সিমান ভালকৈ বনাব পৰা নাই ওচৰতে আৰু যিমানখিনি পাৰোঁ আমি বনালোঁ আৰু তো ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব ছাপোৰ্ট কৰি যাব নতুনকৈ খুলিছে চেনেলটো ডেছক্ৰিপশ্যনত লিংক দিয়া আছে চেনেলটো আপোনালোকে যাই ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে আমাৰ ভিডিঅ'টো পূৰা শ্বেয়াৰ কৰি দিব থেংক ইউ জয় অসম আঠিয়া কলৰ ঘন ঘন গুটি জীৱন গ'লে শুনি দিওঁ এৰি